অধিক দিন ধৰি আমি NEP 2020 উচ্চ শিক্ষাত প্ৰৱৰ্তনৰ ক্ষেত্ৰত ইয়াৰ ৰূপৰেখা প্ৰস্তুতকৰণত ব্যস্ত আছিলোঁ। আমাৰ বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহত সেমিনাৰ কৰ্মশালা হৈছিল আৰু আজি আনুষ্ঠানিকভাৱে NEP 2020 উচ্চ শিক্ষাত প্ৰৱৰ্তনৰ উন্মোচন কৰিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মূলতঃ NEP 2020 অধীনত এতিয়াৰে পৰা আমাৰ ডিগ্ৰী কোৰ্স 4 বছৰীয়া হ'ব আৰু ইয়াতে মাল্টিপুল এন্ট্ৰি এণ্ড এক্সিটৰ অপশ্যন থাকিব। এটা বছৰতো কোনোবাই শিক্ষা গ্ৰহণ কৰি তাৰ পাছত তেওঁ বিৰতিও ল'ব পাৰে আৰু এবছৰৰ অধীনত তেওঁ এবছৰৰ পাছত তেওঁ চাৰ্টিফিকেট পাব, 2 বছৰৰ পাছত ডিপ্ল'মা, 3 বছৰৰ পাছত ডিগ্ৰী, 4ৰ্থ বছৰৰ পাছত তেওঁ ডিগ্ৰী উইথ অনাৰ্ছ আৰু 5ম বছৰ সেইকাৰণে তেওঁৰ পোষ্ট গ্ৰেজুৱেট যিটো ডিগ্ৰী সেইটো এবছৰীয়া হ'ব। এটা উল্লেখযোগ্য কথা যে মূলতঃ আমাৰ বিশ্ববিদ্যালয়সমূহত পোষ্ট গ্ৰেজুৱেট ষ্টাডিৰ কাৰণে ছাত্ৰ ছাত্ৰী আহে। এতিয়াৰ পৰা বিশ্ববিদ্যালয়ৰ কেম্পাছসমূহে আণ্ডাৰ গ্ৰেজুৱেট অৰ্থাৎ গ্ৰেজুৱেট ডিগ্ৰী কোৰ্ছো তেওঁলোকে পৰিচালনা কৰিব। ইতিমধ্যে বিশ্ববিদ্যালয়সমূহে তাৰ প্ৰস্তুতি চলাইছে। সামগ্ৰিকভাৱে এজন ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক উন্নয়ন, তেখেতৰ বিকাশ তাত NEPয়ে মনোনিৱেশ কৰিছে আৰু এই নতুন ব্যৱস্থাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উন্নীত কৰিব। আজি তেখেতৰ বিস্তৃতভাৱে তেখেতে ভাষণত কৈছে আৰু ইতিমধ্যে আমাৰ উচ্চ শিক্ষা বিভাগে আমাৰ যিটো ষ্ট্ৰেটেজি মানে সবিস্তাৰে এখন পুস্তিকাত প্ৰকাশ কৰিছে যে NEP 2020ৰ ইমপ্লিমেণ্টেশ্যন ষ্ট্ৰেটেজি এখন পুস্তিকা প্ৰকাশ কৰিছে। পুস্তিকাখনত আপোনালোকে গোটেইখিনি পাব। বাৰে বাৰে কৈ আছোঁ যে মেট্ৰিক শব্দটোৰ অৰ্থ হ'ল ক্লাছ 10 আৰু ক্লাছ 10ত পৰীক্ষা হ'ব, কিন্তু আগত আছিলে HSLC অৰ্থাৎ তাতে হাই স্কুল লিভিং চাৰ্টিফিকেট, মূলতঃ স্কুল লিভিং। এতিয়া স্কুল লিভিংটো 10ত নহয়, স্কুল লিভিং